হেল্ল' নমস্কাৰ। আজি প্ৰথম ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ মোৰ ফাৰ্মৰ পৰা, ব্ৰইলাৰ ফাৰ্মৰ পৰা। আপোনাৰ আৰম্ভণি আজি মানে প্ৰথম ষ্টাৰ্ট কৰিছোঁ ভিডিঅ'টো। দিবলৈ লাজ লাগে ভিডিঅ', তেওঁ বুলি আজি চাওঁচোন বোলো দি চাওঁ কি হয়। নেজানো কেনেকুৱা কি পায় আপোনালোকে, কিবা ভুল হ'লে ক্ষমা কৰি দিব। মানে ভিডিঅ' কৰিবলৈ লাজ লাগে, কিন্তু আজি প্ৰথম চাওঁ কৰি চালোঁ কি হয়। আপোনালোকক দেখাম মোৰ ফাৰ্মখন। আজি আপোনাৰ 38 দিন হ'ব। মতাবোৰ আপোনাৰ 3.5 কেজি মান হৈছে, মাইকী 2.5 কেজি মান হৈ গৈছে। সেইটোকে এতিয়া চফা কৰি আছিলোঁ। এইটো বৰ্ডিং হৈ গ'ল চফা কৰি। এতিয়া এইটো আপোনাৰ দুটা পাতি কৰিছোঁ আৰু দুটা আছে, সেই দুটা কৰিম এতিয়া। তাৰপৰা দেখাম আপোনালোকক ফাৰ্মখন, চাওক অলপ। আজি 38 দিন, 3 কেজি মতাবোৰ 3 কেজি ওপৰত হৈ গৈছে, মাইকীবোৰ 2.5 কেজি হৈছে। আৰু আপোনাৰ নিব আৰু 4-5 দিনত। তাকে প্ৰথম আজি ভিডিঅ'টো প্ৰথম কৰিছোঁ, মানে নেজানো কেনেকুৱা কি হয়, কিন্তু আৰম্ভণি প্ৰথম। তাকে দেখাওঁ আপোনালোকক কেনেকুৱা হয় মোৰ ফাৰ্মখন। এয়া খাই আছে দানা। এইটো অট'মেটিক হয় পানী বাচনটো। আপোনাৰ ফাৰ্মখন মোৰ দীঘলটো 60 ফুট আৰু বহলটো 26 ফুট আছে। এতিয়া এইটো চফা কৰিলোঁ তলৰটো, আৰু আছে সিটো বৰ্ডিং তলৰ দুপাতি আছে চফা কৰিব, 2 লাইন। তাকে পানী বাচন মোৰ আছে 4টা লাইন। তাৰপৰা এইবোৰ দানা আছে, দানাটো দিয়া আছে, সিহঁতি খাই আছে। এইটো এটা, ইটো আপোনাৰ 3.5 কেজি মান হৈ যাব। আৰু আপোনালোকক দেখাইছোঁ পানী লাইনটো মই কেনেকৈ দিছোঁ। এইটো আপোনাৰ 500 লিটাৰটো ফিল্টাৰ বনাইছোঁ মই। এইটো 500 লিটাৰ। তাৰপাছত আপোনাৰ 500 লিটাৰৰ পৰা এইটো 200 লিটাৰলৈ আহিছে, সেইটো এটা আছে। তাৰপৰা 200 লিটাৰটোৰ পৰা এনেকৈ দি পাইপকেইডাল গৈ আপোনাৰ 4টা লাইন হৈছে। 4টা লাইনেদি গৈ এতিয়া অট'মেটিক পানী সিহঁতি মানে খাই থাকে। এইটো বাচনত পানী পৰে। এয়াই আৰু আপোনাৰ নিব এইকেইদিনতে। কি হয় নাজানো, লাষ্টতহে গম পাম। আপোনালোকক দেখাম লিফটিঙৰ দিনা। এয়া আপোনাৰ লিফটিংটো ৰাতি কৰে, ৰাতি দেখাম ভিডিঅ' কৰি কি হয় চাই লওঁ। এয়া গোটেই ফাৰ্মখন দেখাই দিছোঁ। এইটো ওপৰতো আপোনাৰ খেৰ আছে, খেৰ কম হ'ল, তেওঁ বুলি খেৰ দিয়া আছে। ওপৰত টিউপাল আছে এখন। ভিডিঅ'টো কেনেকুৱা পালে ক'ব। আজি প্ৰথম কাৰণে অলপ মানে খেলিমেলি লাগিছে, কি কওঁ কি নকওঁ। যদি আপোনালোকে ভিডিঅ'টো ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰি দিব, আৰু কমেণ্টত জনাব যদি ভিডিঅ' লাগে। লাহে লাহে ভিডিঅ' দিবলৈ আৰম্ভ কৰিম আৰু। সেয়াই আৰু চাব আপোনালোকে। মোৰ ফাৰ্মখনৰ বাহিৰৰ ছাইডটো দেখাই দিছোঁ আপোনালোকক, মানে মোৰ ঘৰৰ ফালৰ পৰা আহি ফ্ৰণ্টৰ ছাইডটো দেখাই দিছোঁ। এখন আপোনাৰ ফাৰ্মখন 60 ফুট দীঘল, 26 ফুট বহল আছে। এয়া দেউতাই তামোল পুলি ৰুই থৈছে, বহুত আছে তামোল পুলি ৰুই থৈছে। বাহিৰত মই আপোনাৰ এইটো মানুহে মানে আৰ বেৰ দি দিছোঁ, মানুহে নেদেখিবলৈ। এখন ফ্ৰণ্টটো এয়াই আৰু।